ঠগীৰাম বৰবায়ন। অজলা মানুহজনে জীৱনটো খোলটো লৈ লৈ ভাওনা সবাহ কৰি কৰি কটালে। সংগী তেওঁৰ একমাত্ৰ ভঙা চাইকেলখন। কেতিয়াবা 50 কিলোমিটাৰ পৰ্যন্ত চাইকেল চলাই গৃহস্থৰ নিমন্ত্ৰণ ৰক্ষা কৰিছিল। বহুকেইটা ৰাতি নামঘৰৰ ভাওনা নতুবা সবাহতে পাৰ কৰিছে। ইফালে নয়ন তেওঁৰ একমাত্ৰ সন্তান। পঢ়া শুনাত বৰ এটা বেয়া নাছিল যদিও অভাৱৰ বাবে বিশেষ পঢ়িব নোৱাৰিলে। এতিয়া বেকাৰ। আহকচোন তেনেহ'লে কাহিনীটোলৈ সোমাই যাওঁ। হেৰ' ঠগিকাই, অ' ঘৰত আছনে? বুধেন আৰু ঘৰত নাথাকি যাবি ক'লৈ? কেই বিচাৰি আহিছোঁ তোক ঘৰতেই পাইছোঁ। কম ভাগ্যনে এইখন মোৰ। পিছে কিবা সকামত আহিলেই হ'বলা। সকাম মানে এই অলপ গুৰুতৰে। কেনেকুৱা বা গুৰুতৰ? বহক খুৰাদেউ। বোপা দিয়া 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 দিয়া, কঁকালটো অকণমান পোনাই ল'ব নাপালে মানে এতিয়াহে। আৰু কাম মানে আমাৰ দলংখন হ'বলা ভাঙি থকা নাই। হৈ দলংখনৰ আধা শিলা পাতিবৰ কাৰণে বোলে MLA আহিব। তাই হেনো হৈ গায়ন বায়ন এযোৰ লাগে। তাকে ৰাইজখনে তোৰ ওচৰলৈকে পঠিয়ালে। সন্মান কিবা এটা কৰা হ'ব, চিন্তা কৰিব নালাগে। বাৰু যাচোন, কি কৰিব পাৰোঁ মই চাওঁ। মোৰ গাটো বৰ এটা ভাল নহয় বুজিছ। ৰবি পিতাই, এইটো দেখালৈ তই কলৈকো যাব নোৱাৰ। মই তোক যাবলৈ নিদিওঁ। বোপা নয়ন, তোৰ বাপে এই অঞ্চলৰ নাম কৰা বেয়া, গম পাইছ নাই? তোৰ বাপেৰক আমি সকলোৱে সন্মান কৰোঁ, ভাল পাওঁ। সেইকাৰণেহে তেওঁৰ ওচৰলৈ আহোঁ। আৰু তোৰ বাপেৰৰ এটা শিল্প সত্তা আছে। সেই সত্তাটোক তই কিয় ইমান ভেঙুচালি কৰিছ হা? নাই খুৰাদেউ, পিতাইৰ শিল্পী সত্তাক ভেঙুচালি কৰাৰ দুঃসাহস মই কাহানিও কৰা নাই। সৰুৰ পৰাইতো দেখি আহিছোঁ খোলটো বুকুত বান্ধি পিতাই কিদৰে দিহিঙে দিপাঙে ঘূৰি ফুৰিছিল। আৰু গৌৰৱত বুকুখন মোৰো ডাঠ হয় যেতিয়া পঢ়াশালীলৈ গ'লে সকলোৱে মোক বিশেষ সন্মান কৰে বায়নৰ পোৱালি বুলি। কিন্তু কি? কিন্তু এই বঁটা বাহন, কেইখনমান গামোচা, কেইখনমান প্ৰশংসা পত্ৰ জানো পেট ভৰে খুৰাদেউ? মনত পৰেনে পিতাই? চাইকেল মাৰি মাৰি ইয়াৰ পৰা 25-30 কিলোমিটাৰ আঁতৰৰ ভাওনাখনত ৰাতিটো খোল বজাই বজাই পুৱাবেলা যেতিয়া ঘৰ সোমাওহি, আইৰ সেই মুমূৰ্ষ মুখখন তোৰ মনত আছেনে? তাই খাবৰ জোখাৰে চৰুটোত থকা ভাতকেইটা তোকেই দিব নে পঢ়াশালীলৈ ওলাই থকা মই তোকে যাচিব? আয়েতো নিজৰ কথা পাহৰিয়ে পেলায়। গামোচাখনতো ঠিকেই আন, কিন্তু ৰাতিটো দেহা মাৰি মাৰি খোল বজাই বজাই পোৱা সেই গামোচাখনে এই তিনিটা প্ৰাণীৰ পেট জোৰাই জানো পিতাই? পিতাই, তোৰ মনত পৰেনে? ৰংপুৰৰ বিহু মেলাত যে তোক খোল বজাবলৈ মাতিছিল, তই মাইল বাট চাইকেল কোবাই কোবাই সঠিক সময়তে বিহু মেলা পাইছিলিগৈ। সেইবাৰ অৱশ্যে মোকো লৈ গৈছিলি তই। তোৰ অনুষ্ঠানটো হ'ব বুলি যে তোক বহুৱাই ৰাখি থৈছিল সভাপতি সম্পাদকে, পিছত তোক পাত্তা নিদিয়াকৈ যে পলাই গুচি গৈছিল, মনত আছে? অনুষ্ঠান পাম বুলি খপিয়া পিটি দুখে ভাগৰে পিছদিনা ৰাতিপুৱা তই মোক লৈ ঘৰলৈ গুচি আহিছিলি। তোৰ যে গ্লেমাৰ নাই, তই যে থলুৱা শিল্পী, তোকনো কোনে পাত্তা দিব?
পিছে তয়োতো খোলটো লৈ লৈ উৰেতো জীৱন পাৰ কৰি দিলি, পালি কি? গ্লেমাৰ থকাসকল লাখপতি হ'ল, তই বা মই পালোঁ কি? আই কঁকালতে হেৰুৱালোঁ। ময়ো আধাতে পঢ়া সামৰিব লগা হ'ল। কেইখন ৰাগ ভাওনা বা বিহু কমিটি আমাৰ খবৰ লৈছে হা? আমি কি মানুহ নহয়? আমাৰ কি ভোক নাই? আমাক ধন নালাগে? শুনিছোঁ গ্লেমাৰ থকা শিল্পীক আজিকালি ইউটিউবাৰেও ঘৰে ঘৰে গৈ চিনাকি কৰায়। শিল্প জগতত তেখেতসকলৰ অৱদান থাককেই বা নাথাককেই। পিছে তোৰ দৰে শিল্প সাধনাৰে জীৱন পাৰ কৰা চুকে কোণে সোমাই থকা কেইজন শিল্পীৰ ঘৰত তেওঁলোক যায়? অসমৰ চুকে কোণে তোৰ দৰে কিমান শিল্পী আছে, কিমান স্থাপত্যবিদ আছে, কিমান ভাস্কৰ্যবিদ আছে, কিমান মুখা শিল্পৰ শিল্পী আছে। তেওঁলোকক জানো ঢুকি পায়? অসমৰ মানুহেতো তেওঁলোকক ঢুকি নাপায়। ক'ত পাব? গ্লেমাৰ নাই যে। পৃথিৱীখন বৰ জটিল পিতাই, তোৰ মোৰ কাৰণে নহয় পৃথিৱীখন। সেয়ে কৈছোঁ, জীৱনৰ ভাতি বয়সত এতিয়া তই ঘৰত থাক। এই বেমাৰী দেহাটোৱে তাঁত বাতি কৰি কৰি খোল বজাই বজাই ঘূৰি ফুৰাৰ দিন তোৰ আৰু নাই। নয়নে ঠিকেই কৈছোঁ। তগি এতিয়া অকণমান জিৰণি লোৱা প্ৰয়োজন। বহুত কৰিলে আমাৰ কাৰণে, আমি একো দিব নোৱাৰিলোঁ। বাৰু দে, আহি থাকোঁ এতিয়া। বেলেগ ব্যৱস্থা ল'ব লাগিব। খুৰাদেউ, কথাকেইটাত মোক ভুল নুবুজিব। তাৰণাত পৰিহে এইদৰে ক'ব লগা হৈছে। বেয়া পোৱা নাই অ' বোপাই, আহোঁ দে। থকি কেতি তই বহ, মই আহিছোঁ। যাগে যা। তোৰ জীৱন খোলটো বুকুত সাবতি সাবতি, বহু ঘাট বহু প্ৰতিঘাত, বহুতো উঠা নমা গৰকি এই বয়সত ভাগি পৰিছোঁ। হেৰাটো সকলোখিনিয়ে হেৰুৱালোঁ। সহধৰ্মিনী গ'ল, ল'ৰাটোক পঢ়াব নোৱাৰিলোঁ, ভালকৈ এসাঁজ গোটাব নোৱাৰিলোঁ। বেলেগক আশীৰ্বাদ দিওঁতে দিওঁতে নিজলৈ অৱস্থা নোহোৱা হ'ল। তথাপি বুজিছ নয়ন, তথাপি ক'ৰবাত মই সুখী। মই সংস্কৃতিৰ সাধনা কৰি ভাল পাওঁ। মানুহৰ মৰম বুকুত সুমুৱাই, সেই মৰমেৰে পেটৰ ক্ষুধা আঁতৰাব বিচাৰোঁ। বোপা নয়ন, বোপা নয়ন, মোক ক্ষমা কৰ। মই তহঁতক একো সুখ দিব নোৱাৰিলোঁ। মোক ক্ষমা কৰিবি বোপাই, মোক ক্ষমা কৰিবি। এইজনী ঠগিৰাম বৰবায়ন, সাধাৰণ ৰূপেৰে অসাধাৰণ মানুহজন। গুৰুজনাৰ কৃষ্টি সংস্কৃতি সৃষ্টিক হেকানপতীয়াভাৱে আগুৱাই লৈ গৈছে, নীৰৱে অকলশৰে। প্ৰচাৰৰ নামত কোনেও একো নকৰে। প্ৰয়োজনৰ সময়ত সকলো আহে, প্ৰয়োজন শেষ হ'লেই চিনি নোপোৱা হয়। এনে বহু শিল্পী অসমৰ চুকে কোণে লুকাই আছে। আহক তেওঁলোকক অলপ সন্মান দিওঁ, তেওঁলোকৰ অলপ খবৰ লওঁ কেনেদৰে আছে তেওঁলোক। অলপ উৎসাহ পাব সেইসকল সংস্কৃতিৰ প্ৰকৃত পূজাৰীয়ে। ধন্যবাদ।
হে ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 মায়া যাৰ মাজে আশ্ৰয় ঘুমতি যায় ৰাম মায়া যাৰ মাজে আশ্ৰয় ঘুমতি যায়